নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান ৰাশিফল এষ্ট্ৰ তথা বাস্তু বিষয়ক ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজি ভিডিঅ'ত জানি লওঁ আজি 27 তাৰিখ পূৰ্ণিমা লগতে হনুমান জয়ন্তী। আজিৰ পৰা কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈ আছে আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। আৰু তাৰ আগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটো যদি ভিডিঅ'বিলাক ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই আৰু সদায় এইদৰে ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলত আৰু চেনেলটোতে জড়িত হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধুসকল আজি 27 এপ্ৰিল মঙলবাৰ হনুমান জয়ন্তী তথা আজি বহাগৰ পূৰ্ণিমা। গতিকে এইটো এটা যথেষ্ট শুভ দিন হয় আৰু এই শুভ দিনটোত কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্যোদয় হ'ব। এওঁলোকৰ ভাগ্য আচৰিত ধৰণৰ সুপ্ৰসন্ন হ'ব, যাৰ বাবে এওঁলোকে জীৱনত বেলেগ গতি এটা লাভ কৰিব। জীৱনত তেওঁলোকে উন্নতি লাভ কৰিব, সকলোতে সফলতা লাভ কৰিব। এওঁলোকে আচৰিত ধৰণে জীৱনত আগুৱাই যাব পাৰিব। এওঁলোকে জীৱনত বিশেষ সফলতা লাভ কৰিব তথা আগুৱাই যাব পাৰিব। এওঁলোকে ভাগ্যৰ দুৱাৰ খোলা দেখা হ'ব। এওঁলোকৰ পৰিয়ালত সুখ শান্তি সৌভাগ্য থাকিব, সদস্যবোৰৰ মাজত মিলাপ্ৰীতি ভাৱ থাকিব, বন্ধুবৰ্গৰ সহায় সহযোগ পাব, ভাই ভনীৰ লগত সম্পৰ্ক মধুৰ হ'ব। লগতে স্বাস্থ্য আদি উন্নত হোৱা দেখা যায়, মাতা পিতাৰ স্বাস্থ্যও উন্নত হ'ব। মা লক্ষ্মীৰ কৃপাত বিশেষ ধনৰ ক্ষেত্ৰতো শুভ হোৱা দেখা যাব, আৰ্থিক অৱস্থা মজবুত হ'ব, চাকৰি ব্যৱসায় আদিও উন্নত হ'ব, কেৰিয়াৰ দিশত উত্তম হোৱা দেখা যায়। লগতে দাম্পত্য প্ৰেম প্ৰণয় আদিও শুভ হ'ব, জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। চাব গ'লে এওঁলোকে দশ দিশে উন্নতি লাভ কৰিব। এই বিশেষভাৱে ভাগ্য উজ্জ্বলি উঠা ৰাশিকেইটা হৈছে মীন, মকৰ, ধনু আৰু কুম্ভ ৰাশি। বন্ধুসকল এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা ভাগ্য উজ্জ্বলি উঠিব আজি পূৰ্ণিমা তথা হনুমান জয়ন্তীৰ পৰা। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় দৰে ভিডিঅ' পাই থাকিবলৈ তথা আমাৰ চেনেলটোৰে জড়িত হৈ থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।